दोस्तों वेलकम बैक टू माय यूट्यूब चैनल प्रांजित ब्लॉग। और दोस्तों मैं बहुत दिन भिडिओ দিয়া নাই, একমাহ হৈ গ'ল মই ভিডিঅ দিয়া নাই। তো दोस्तों আজি মই ভাবিলো এটা মই নৰ্মেল ব্লগ এটা বনাম। তো বলক दोस्तों আমি ভিডিঅটো আৰম্ভ কৰো। তো दोस्तों চাওক আমাৰ খালৰ পানী চাওক বাঢ়ি গ'ল তালৈকে হয়, মানে মাজত মোৰ কিমান হৈ জানে নে 1 মান আহি যায়। ইমান আপোনালোকে সাঁতুৰিব যদি শিকা নাই সাঁতোৰা শিকালক, কাৰণ এইটো মেট্ৰিক পাছ কৰাৰ চিকিও বহুত ইম্পৰ্টেণ্ট। আপুনি যদি পানীত ক'ৰবাত পৰি যায় আপুনি আহিব কেনেকৈ, সেইকাৰণে আপুনি সাঁতুৰিব শিকি ল'ব। চাওক বস্তু মাতি আছে, এইটো তাতে আছে। চাওক আছে। কালি গ'ল মানে বিশ্ব পৰিৱেশ দিৱস। তো কালি মানে গছৰ পুলি ৰুব লাগে, মানে স্কুলতো ৰুব লাগে। আৰু আপোনালোকৰ ল'ৰা ছোৱালী এইবিলাক ৰুইছে না, গছ গছনি এইবিলাক ৰুব লাগে মানে। আৰু চাওক মই এইটো ৰুইছোঁ তামোল গছ, এইবিলাক আছে তামোল। এইবিলাক ৰোৱা নাই, এইটো ৰুইছোঁ, এইকেইটা। আৰু ইফালে নেমু টেঙা আছে, এইবিলাক চাব পাৰে। এটা আৰু এইটো দুটা, এইটো আছে এইটো তিনিটা, মানে প্ৰায় ঘৰত খাব কাৰণে এইটো দুটা আছে, এইটো আৰু আছে। আৰু এইবিলাক চাওক আমাৰ গছৰ আম লাগছি, এইটো সৰু আম গাছ। আম আৰু এইটো কি কমেণ্ট কৰি জনাব। এইবিলাক ফুল গছ আছে। আৰু এইটো হ'ল গলু। আৰু এইটো আমাৰ ৰাস্তাৰ অৱস্থাটো চাওক একবাৰ। আৰু এইবিলাক আম লাগি আছে। আৰু এইটো আমাৰ নতুন ঘৰ, প্ৰায় 80% হৈ গ'ল, মানে তল প্লাষ্টাৰ কৰিব বাকী আছে, ৰং দিব বাকী আছে, আৰু বহুত কম প্ৰায়। আৰু এইবিলাক ৰডকেইটা যি বেকি দিছোঁ আপোনালোকে, এইটো মানে আমি কিনো ফুলৰ টপ আলে দিম ইয়াতে মানে। আৰু এইফালে এইটো ৰামৰ ষ্টাইলছ লগাই দিছোঁ। এইটো এটা ৰুম, আৰু এটা ৰুম, মানে দুটা ৰুম, মাজত এটা বেৰা। প্লাষ্টাৰ কৰিব বাকী আছে, মাজত এটা দৰ্জা আছে। এইটো বেৰা হৈ গ'ল, এইটো চাৰ্জাৰ ঢালিব। এইটো চাওক, এইবিলাক চাওক, এইটো এটা ৰুম, এইটো এটা ৰুম, মানে দুটা ৰুম চব মিলি দুটা ৰুম বস্তু। আৰু এইবিলাক কৰ্দে জ্বালা চাওক, বম জ্বালা। আপোনালোকে খাব পাৰিলে মই 100 টকা দিম। এইবিলাক আহি যাব আমাৰ তাতে, নলবাৰী ধমধমা আহি গ'লে পাই যাব আমাৰ ঘৰ। আৰু এইটো মন্দিৰ প্লাষ্টাৰৰ কাম চলি আছে। আৰু এইবিলাক বালু আছে, বালি এইবিলাক। আৰু নাৰিকল আছে বস্তু এইবিলাক। এইটো এইফালে আমাৰ ঘৰত আহিব পাৰে আপোনালোকে। হয় দি ধমধমা আৰু হয় দি বৰশিমলগুৰি চক আছে, হয় দি। আৰু এইটো আমাৰ ৰাস্তাটো। আৰু ইয়াতে মোৰ এটা বল হৰাইছে, কস্কো বল। আজিকালি বৰষুণ নাই না, সেইকাৰণে একদম মানে আছিল। যেতিয়াৰ পৰা আমাৰ স্কুল মানে কি 7টাৰ পৰা স্কুল আৰম্ভ হৈছে, তেতিয়াৰ পৰাই মানে বৰষুণ। তো আজি আৰু কালি অলপমান, অহাকালি আৰু আজি অলপমান দিছি। মই অলপমান ৰাস্তাৰ অহাই দি আছোঁ, মানে অহাই দি চাওকচোন কি ধুনীয়া অহাই ছানছেট ভিউ। এইটো সূৰ্য সিদিনা 40 ডিগ্ৰীলৈকে মানে গৈছিল গৰম। আৰু এইফালে খালত পানী আছে, চবৰে পানী। এইটো হাঁহ কিবা খাই আছে, এইটো আৰু পাণ গছ আপোনালোকৰ ঘৰত আছে নেকি কমেণ্ট কৰি জনাই দিব। এইটো আছে, এইবিলাক মই মানে আজিৰ পৰা মানে ডেইলি ব্লগ দিয়া আৰম্ভ কৰিম, মানে চেষ্টা কৰিম আৰু যদি পাৰোঁ দি থাকিব। তেতিয়াহ'লে সদায় 3টা বজাত পাব, ভাটিবিলা 3টা বজাত সদায়ে পাব আপোনালোকে। দেৱনাথ গেলো
গেল হ্যাঁ গেল টেঙ্গে রে করছে টেঙ্গে টেঙ্গে কর 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 টেঙ্গে রে কর টেঙ্গে রে কর হ্যাঁ কোটে হাফ ওই তো হাফ আই টেঙ্গে কর দেখো টেঙ্গে কর এই গেলো মার নাম কি নাম মার নাম কি মার নাম নুনি মার নাম আমি মার নাম কি রে মার নাম নুনি মার নাম কি ধর ধর ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্রাইব কৰা নাই প্লিজ 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 চেনেলটো সাবস্ক্রাইব কৰি দিব তো থ্যাংক ইউ বাই বাই